হেল্ল' এভৰিৱান আকৌ হৈ গ'ল আপোনালোকৰ মাজলৈ বহুত দিনৰ পাছত এটা মিনি ব্লগ লৈ আজি হৈছে জানুৱাৰী 1 তাৰিখ আৰু মোৰ ফালৰ পৰা সকলোকে ইংৰাজী নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ আৰু সকলোৰে যাতে এই বছৰটো বহুত ভালে ভালে যায় আৰু লগতে আমাৰো যাতে ভালে ভালে যায়। আজি অকণমান মানে মন্দিৰত গ'লোঁ, সকলোৱে জানে আগাথুৰি গণেশ মন্দিৰ আৰু ইফালে জিতু আহি গ'ল, জিতু আহি কিনে মই আহি গ'লোঁ, আহি কিনে ধুনীয়াকৈ এটা ফুল গিফ্ট দিলে। ফুলটো অনা বুলি মই গম নাপাওঁ, কিন্তু ভালো লাগিল ফুলটো অনাৰ কাৰণে আৰু তাত ধুনীয়াকৈ চাটি বন্তি ধুনীয়াকৈ দি ল'লোঁ আৰু অকণমান ফটো চটো উঠিলোঁ, ফটো চটো উঠি কিনে সেৱা চেৱা ধুনীয়াকৈ কৰিলোঁ আৰু সিদিনা মানুহ বহুত হৈছিল জানুৱাৰীৰ 1 তাৰিখে আৰু সকলো গণেশ মন্দিৰতে গৈছিল। তাৰমানে ইমান জামত থাকি বহুত দেৰি হৈ গ'ল আমাৰ যাই পাওঁতে আৰু ধুনীয়াকৈ ইয়াত ধুনীয়াকৈ সেৱা চেৱা কৰি ল'লোঁ, সেৱা চেৱা কৰি লৈ কিনে আৰু যিটো আৰু মই ফুল লাইন নোমোৱাকৈ আহি ধুনীয়াকৈ ফটো চটো উঠিলোঁ। আজি মিনি ব্লগটো এখানি আছিল, যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰা নেক্সট ভিডিঅ'ত